তো অজেন দোস্তৰ কি খবৰ তোমালোকৰ? আশা কৰোঁ তোমালোকৰ সকলো ভালে আছে, আগলৈকে ভালে থাকিবা। তো আজি আমি এই ভিডিঅ'ত কথা পাতিম কালাৰ ভিজনৰ বিষয়ে। কালাৰ ভিজন টেষ্টটো কেনেকুৱা ধৰণে লোৱা হয় SSC GD। তো এই প্ৰব্লেমটো বহুত কম সংখ্যক ল'ৰা ছোৱালীয়ে থাকে। হাজাৰ মুঠ ক'ৰবাত 5-6জন মান ল'ৰা ছোৱালীয়ে তেনেকুৱা কালাৰ ভিজনৰ প্ৰব্লেম থাকে। তো যোৱাকালি এজন ভাইটিয়ে কমেণ্ট কৰি ক'লে, দাদা মোৰ কালাৰ ভিজনৰ অলপ প্ৰব্লেম হৈ আছে, আপুনি ধুনীয়াকৈ এটা ভিডিঅ' এটা বনাই দিবচোন। তো এজন ল'ৰাহে প্ৰব্লেম, তো এজন ল'ৰাৰ কাৰণে মই ভিডিঅ' বনাম নেকি? তো কিয় নবনাম? মোৰ কাৰণে যদি সি চাকৰি পায়, মোৰ কাৰণে আৰু বহুত ডাঙৰ কথা এইটো। কাৰণ মই আগতে কৈ থৈছোঁ যে মই দুখীয়া ল'ৰা ছোৱালীখিনিক মই হাতত ধৰি কিনে আনিব বিচাৰোঁ। তো ভাই এই ভিডিঅ'টো তোমাৰ কাৰণে বনাইছোঁ যে কালাৰ ভিজনত কি হয় কি নহয়, তো গোটেইখিনি তথ্য মই তোমাক দিম। কাৰণ মই ডিফেন্সৰ 7টা মেডিকেল দি পাইছোঁ। আৰ্মি, আৰ্মি, SSC GD গোটেইকেইটা মিলাই কিনে 7টা মেডিকেল দি পাইছোঁ আৰু গোটেইকেইটা মেডিকেলতে পাছ কৰিছোঁ। আৰ্মি এটা মেডিকেলৰ মেডিকেল দিছিলে, তথাপিতো তাতো পাছ কৰিলোঁ। আৰু গোটেইকেইটা মেডিকেলতে কালাৰ ভিজন টেষ্টটো কেনেকুৱা ধৰণে কৰা হয় এতিয়াও মোৰ সম্পূৰ্ণ মনত আছে। আৰু মোৰ যেনেকুৱাকৈ মনত আছে বা মই যেনেকৈ মেডিকেলটো তাত টেষ্টটো দিছিলোঁ, মোক যেনেকুৱা ধৰণে সুধিছিলে, তো সেই গোটেইখিনি মই তোমালোকক জনাম। মই ইয়াত এক্সট্ৰাকৈ একো এড নকৰোঁ মোৰ ফালৰ পৰা। মোৰ লাইফত যেনেকুৱাকৈ হৈছিলে সেনেকুৱাকৈ তোমালোকক জনাম, আৰু এতিয়াও SSC যেনেকুৱাকৈ হৈ থাকে তো সেইখিনি কথা তোমালোকক জনাম। যিখিনি জানিলে তুমি চাগে আৰু কাকো সুধিব লগা নহয় যে কালাৰ ভিজন টেষ্টটো কেনেকুৱা ধৰণে লোৱা হয়। আৰু তেনেকুৱাকৈ যদি তোমালোকৰ যদি প্ৰব্লেম আছে, তো তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব পাৰা। যদি ডিফেন্সৰ চাকৰি কৰিব বিচাৰা, এদিন নহয় এদিন তুমি ডিফেন্সৰ মেডিকেল দিবই লাগিব, আৰু মেডিকেলত তোমাক এই কালাৰ ভিজন টেষ্টটো তোমাকো ল'বই। সেইখিনি টাইমত আৰু তুমি কাকো তেতিয়া সুধিব নালাগে, যদি এই ভিডিঅ'টো তুমি সম্পূৰ্ণ চোৱা। তো ভিডিঅ'টো ক'তো স্কিপ নকৰিবা, সম্পূৰ্ণ চাই যাবা। তো প্ৰথমতে এটা সৰু ষ্টৰি এটা শুনাওঁ। মই যেতিয়া 2017 চনত ভৰ্তি হৈছিলোঁ, গুৱাহাটী 9 মাইলতে ভৰ্তি হৈছিলোঁ, আৰু তাতে 400 মান ল'ৰা ভৰ্তি হৈছিলে। এটা বেচ তেনেকৈ ভৰ্তি হৈ মানে 400 মান ল'ৰা হৈছিলেগৈ। বহুত অসুবিধা তাত আছিলোঁ, মানে গা ধোৱা অসুবিধা, ভাত খাব যোৱা অসুবিধা, এনেকুৱা লাম্বা লাইন পাতিব লাগে, মানে 1 ঘণ্টামান লাগি যায় ভাতৰ মানে জেগাত পোৱাগৈ লাগি। তোমালোকৰ এনেকুৱা লাগিছে চাগে এনেই উখাই ডাক মাৰিছে, নহয় ভাই, একটা ৰাস্তালৈকে লাইন পাতিছিলোঁ। মেচৰ পৰা ৰাস্তালৈকে লাইন হয়। 400 ল'ৰাৰ লাইন ধেমালি নেকি? তো তাতে ভাত খাওঁতে 12টা বজাত লাইন পাৰোঁ, 12টা বজাতে কিজানি 2টামান বাজি যায়, কেতিয়াবা 1:30 বাজি যায়গৈ, খাওঁতে 2টা বাজি যায়গৈ, এনেকুৱা হৈছিলে। আৰু তাতে মই এজন ল'ৰা লগ পাইছিলোঁ, নামটো বাৰু মনত নাই, কিন্তু ল'ৰাটো এতিয়াও চাগে মই দেখিলে চিনি পাম। এতিয়া ডিফেন্সৰ চাকৰি নকৰে আৰু কেনেকৈ কৰিব। সেইখিনি টাইমত এটা কি হৈছিলে, কালাৰ ভিজনৰ প্ৰব্লেম হৈছিলে। মানে SSC মেডিকেলত কিজানি কোনোবা ডক্টৰ চিনাকি আছিলে, তো মেডিকেল দিব যাওঁতে কিবা এটা কৰি কিনে পাছ কৰি কিনে গ'ল, মেডিকেল কোৱালিফাইড, চাকৰিও পালে। তাৰপিছত যেতিয়া 9 মাইলত ভৰ্তি হ'ল, ভৰ্তি হওঁতে তাত আকৌ এটা মেডিকেল কৰে না, সেই মেডিকেলটোত তাকটো ধৰি ল'লে কালাৰ ভিজনৰ বুকটো তাক দেখালে, কি সংখ্যাকেইটা দেখাই নাপায়। তাৰপিছত তাক হেৰি কৰিলে, এসপ্তাহৰ মূৰত আকৌ টেষ্ট ল'বৰ কাৰণে ক'লে। মানে তাতে কি হয়, তোমাক যদি প্ৰব্লেম দেখে, তো সেইদিনাখনে তোমাক মানে তাতে হেৰি কৰি নিদিয়ে, ডিছমিছ কৰি নিদিয়ে, তোমাক 3বাৰ ল'ব টেষ্ট, এসপ্তাহৰ মূৰে এনেকৈ। তো সেনেকৈ তাক নেক্সট সপ্তাহ দিলে, নেক্সট সপ্তাহত আকৌ সি গ'ল, গৈ কিনে আকৌ টেষ্ট দিব গ'লে, সেইদিনাখনো ফেল, তাৰপিছতো ফেল, এনেকৈ 3টা টেষ্ট কৰালে, গোটেই 3টা টেষ্টতে সি ফেল হ'ল, আৰু তাৰপিছত তাক ঘৰত পঠাই দিলে। তো সেই তেনেকুৱাই, মানে তোমাৰ যদি কালাৰ ভিজনৰ প্ৰব্লেম থাকে, তুমি SSC মেডিকেলত কিবা এটা কৰি কিনে পাছ কৰি গ'লা, আৰু ক'ৰবাত তোমাৰ চিনাকি ডক্টৰ আছিলে, পইচা দি কিনে তুমি পাছ কৰি গ'লা, কিন্তু তোমাৰ যেতিয়া তাতে আকৌ জইনিঙৰ টাইমত এটা মেডিকেল হ'ব না, সেই মেডিকেলত তোমাক যদি ধৰাত পৰে, তোমাৰ কিবা প্ৰব্লেম থাকে, তেনেহ'লে তোমাক আকৌ ঘৰত পঠাই দিব। তো তোমাৰ যদি তেনেকুৱা কিবা চকুৰ প্ৰব্লেম আছে না, এতিয়াও টাইম আছে তোমাৰ হাতত, লেজাৰ ট্ৰিটমেণ্ট কৰি ল'বা। লেজাৰ ট্ৰিটমেণ্টটো কৰোঁতে বহুত টাইম নালাগে, 5 মিনিট 10 মিনিটত তোমাৰ লেজাৰ ট্ৰিটমেণ্টটো হৈ যায়। মই এটা অলৰেডি ভিডিঅ' বনাই থৈছোঁ, লেজাৰ ট্ৰিটমেণ্ট কেনেকৈ কৰা হয়, কিমান পইচা লাগে তাতে, আৰু কোন জেগাত আছে ইয়াৰ হস্পিটেল, গোটেইবিলাকত তাত ডিটেইলছ দিয়া হৈছে। এই ভিডিঅ'টো তোমালোকে সম্পূৰ্ণ চাই ল'বা, ইয়াতে তোমালোকে লেজাৰ ট্ৰিটমেণ্টৰ পুৰা ডিটেইলছ পাই যাবা। লেজাৰ ট্ৰিটমেণ্টটো কৰিলে তোমাক মেডিকেলত ফেল নকৰাই, মেডিকেল তুমি কোৱালিফাই হ'ব পাৰিবা। তো বলক এতিয়া কালাৰ ভিজনৰ কথা পাতোঁ। কালাৰ ভিজনৰ বুকটো কেনেকুৱা হয়, ডক্টৰ হাতত যিখন কালাৰ ভিজনৰ বুক থাকে, তো সেইখন কেনেকুৱা। তো মোৰ কথা কওঁ হা, মই যেতিয়া আমি প্ৰথম হেৰি দিছিলোঁ, মেডিকেল দিছিলোঁ, মই তাতে এখন কালাৰ ভিজনৰ বুক দেখা পাইছিলোঁ, ডক্টৰে লৈ আছিলে, যিখন বহুত মোটা হয়, বহুত ডাঙৰ। মই ভাবিছোঁ বাপৰে, এখনত কিমান সংখ্যা আছে ঠিক নাই, এইসোপা যদি কৈ থাকিব লগা হয়, য'ত পট লাগে যদি কিবা এটা ভুলকৈ কৈ দিওঁ, কি হ'ব, মেডিকেল ফেলে কৰিম নেকি। তো ডক্টৰৰ ওচৰত গ'লোঁ ভয়কৈ। তো ডক্টৰে প্ৰথমতে পাতটো লুটিয়ালে, তাত 6 আছিলে, মোৰ এতিয়াও মনত আছে, প্ৰথম ইণ্টাৰভিউ দিলে, আৰু সেইটো লাইফত মানে মনত থাকি যায়, তাত কি হয়। কাৰণ সেইখিনি টাইমত বহুত ভয় লাগি আছিলে, আৰু যিখিনি কথা মানে চকুৰ আগত হৈছিলে, সেইখিনি মানে ঘৰত আহিও চিন্তা কৰি আছিলোঁ, বা কি কৰি আহিলোঁ, কি বা হ'ল, এনেকৈ যে পাছ কৰিলোঁ, এনেকুৱা ধৰণৰ। তো প্ৰথমতে 6 দেখাইছিলে, তাৰপৰা মোৰ ওলাইছিলে 17, তাৰপিছত ওলাইছিলে 46 না 48, তেনেকুৱা এটা সংখ্যা ওলাইছিলে। এনেকৈ কৈ কিনে 9-10টামান সংখ্যা সুধিলে, তো গোটেইকেইটা পিটিককৈ কৈ দিছোঁ, কোনো প্ৰব্লেম নাই, আঁতৰ কৰি দিলে মোক। মানে
তুমি যদি পিটিকে কৈ দিব পাৰা মানে ফটাফট যদি কৈ দিব পাৰা তেনেহ'লে তোমাক বহুত সুধি নাথাকে তুমি যদিহে ক'ব নোৱাৰা মানে থঠা মথা লাগি থাকা তেনেহ'লে তোমাক একদম লুটিয়া পুটিয়া সুধিয়ে থাকিব তাৰপিছত বাকীকেইটা মেডিকেল আৰ্মিত দিছিলোঁ আৰ্মিতটো সি একেখনে বুক নিচিনা থাকে ডক্টৰৰ ওচৰত এই ডাঙৰ মান হয় ইমান ডাঙৰ মান বেছি নুসুধে 5টা 6টা মান সংখ্যা সোধে বাছ আঁতৰ কৰি দিয়ে তাৰপিছত লাষ্ট দিছিলোঁ SSC GD যেতিয়া মই কালাৰ ভিজনৰ টেষ্টটো দিছিলোঁ তাত আকৌ বুকখন ইমান ডাঙৰ নহয় এই বহুত সৰু বুকখন অতি বেছি আছে চাগে 15টা মান চাগে হেৰি আছে পৃষ্ঠা আছে চাগে এনেকৈ লুটিয়া পুটিয়া দিয়ে না ইফালেও লিখা থাকে ইফালেও লিখা থাকে এনেকৈ 15টা মান চাগে পাত আছে তো তাতো বেছি সোধা নাই 6টা সুধিছে মাত্ৰ কিন্তু মই দেখিছোঁ যে মই আমাৰ তিনিটাকে মেডিকেল লৈছিলে না মোৰ আগত যিজন গৈছিলে সেইজন ল'ৰাক বহুত সুধি আছিলে তাক দেখিতো মই ভয় খাই গৈছিলোঁ এই ভগৱান ইয়াৰ যদি ময়ো সুধি থাকে কি হ'ব কিবা উল্টা পুল্টাকে সুধিছিলে মানে পাতটো আগবাঢ়ি গ'ল নহয় আকৌ পিছুৱাই কিনে আকৌ সুধিছে কিও ক'ব পৰা নাই চলিটো থঠা মথা লাগি আছে তো সেই তাতো মই ধুনীয়াকৈ কৈ দিব পাৰিলোঁ গোটেই 6টাই ধুনীয়াকৈ কৈ দিছোঁ আৰু তাতো মই ফিট তো তাতে মানে যিখন ডক্টৰৰ ওচৰত বুক থাকে সেইখন বুকত একদম ধৰিব নোৱাৰা সংখ্যা নাথাকে এনেকুৱাকেইটা চোৱাচোন এই পৃষ্ঠাখনত চোৱা ইয়াত আমি ধুনীয়াকৈ ধৰিব পাৰোঁ কি লিখা আছে মানে এনেকুৱা ধুনীয়াকৈ ক্লিয়াৰলি ধৰিব পৰা বুক থাকে সিহঁতৰ ওচৰত যিকেইটা মানে কালাৰ ভিজনৰ পৃষ্ঠা থাকে গোটেইকেইটা এনেকুৱাকৈ থাকে ধুনীয়াকৈ ধৰিব পাৰে মানে বহুত চকু প্ৰব্লেম থকা ল'ৰাইহে মানে ছোৱালীহে ফেল কৰিব তো এইখন কালাৰ ভিজনৰ বুক মই ডেছক্ৰিপশ্যনত লিংক দি থৈছোঁ তোমালোকে এখন কিনি লৈ ল'বা কাৰণ ফিউচাৰত তোমালোকে কেতিয়াবা নহয় কেতিয়াবা মেডিকেল দিবই লাগিব SSC GD হওক বা অসম পুলিচতে হওক বা অগ্নিবিৰতে হওক টিয়া আৰ্মিতে হওক ক'ৰবাত নহয় ক'ৰবাত তুমি মেডিকেল দিব গ'লে আৰু এই কালাৰ ভিজনৰ টেষ্টটো তোমাক সুধিবই আৰু এই কালাৰ ভিজনৰ টেষ্টটো তুমি এতিয়াৰ পৰা ঘৰত এবাৰ চাই কেনে নিজৰ চকুত এবাৰ পৰীক্ষা কৰি লৈ ল'ব পাৰা এই কালাৰ ভিজনৰ বুকখনৰ দামো বেছি নহয় তোমালোকে অনলাইন কৰি লৈ ল'বা তো সেইটো শিলত বহি আছিলোঁ উঠি আহিলোঁ তাৰ পৰা বহুত ৰ'দ দিছে ইয়াততো না এতিয়া বহুত গৰম অসমত কেনেকুৱা হৈছে নাজানো কিন্তু ইয়াত না বহুত ফাটাফাটি গৰম এতিয়াও জুলাই আগষ্টৰ নিচিনা তো যিজন ভাইটিয়ে কমেণ্ট কৰিছিলা চকুৰ প্ৰব্লেমৰ কাৰণে কালাৰ ভিজনৰ প্ৰব্লেমৰ কাৰণে তো তোমাৰ চাগে ডাউট এতিয়া আৰু সুধিব লগা নাই একো যদি কিবা সুধিব লগা থাকে কমেণ্টত জনাবা কিন্তু মোৰ ফালৰ পৰা মই যিমানখিনি জানো মোৰ লাইফত যি ঘটিছিলে মই তোমালোকক ধুনীয়াকৈ বুজাই দিছোঁ গোটেইখিনি কথা কৈ দিছোঁ মেডিকেল এনেকুৱা ধৰণৰকৈ হয় আৰু তোমালোকৰ মেডিকেলো এনেকুৱা ধৰণৰকৈ হ'ব এতিয়া মই যেনেকৈ ক'লোঁ তো আজি ভিডিঅ'টো সমাপ্ত কৰিছোঁ জয় হিন্দ জয় ভাৰত